নমস্কাৰ সকলোলৈকে আজি আপোনালোকলৈ লৈ আহিছোঁ উজনি অসম আৰু নামনি অসমত ৰাস কেনেকৈ পালন কৰা হয় তাৰ কিছু দৃশ্যাংশ। প্ৰথমে মই আপোনালোকক দেখাম উজনি অসমৰ ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ। এয়া মই আছিলোঁ এসময়ত যশোদাৰ ভাৱত। এয়া কৃষ্ণৰ শিশুলীলা মাতৃ যশোদাৰ সৈতে। আচলতে উজনি অসমত এনেকৈয়ে জীৱন্ত ৰূপত ৰাস প্ৰদৰ্শন কৰা হয়। এয়া নামনি অসমৰ ৰাস মহোৎসৱ। আমি গৈছিলোঁ পলাশবাৰীৰ ৰাস চাবলৈ। প্ৰথমে আমি অঘাসুৰৰ মুখৰ আকৃতিৰ দৰে বনাই থোৱা প্ৰৱেশ দুৱাৰেৰে ভিতৰলৈ সোমাই গ'লোঁ। নামনি অসমত শিশুলীলা তথা ৰাসলীলা মূৰ্তিৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়। তলত মূৰ্তিৰ দ্বাৰা ভাৱ প্ৰদৰ্শন আৰু ওপৰত তাৰ বৰ্ণনা দিয়া থাকে। এয়া সৃষ্টিৰ পাতনি, তাৰ পাছত বেদ উদ্ধাৰৰ কিছু দৃশ্যাংশ। ভগৱান বিষ্ণুৰ দহোটা অৱতাৰ এনেকৈ মূৰ্তিৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছে। তাৰ পাছত দৈৱকী আৰু বসুদেৱৰ বিয়াৰ আয়োজন আৰু ইয়াতে বিয়া দেখুওৱা হৈছে মূৰ্তিৰ দ্বাৰা। তাৰ পাছতে প্ৰতিশ্ৰুতি দিছে দৈৱকীয়ে ককায়েক কংসক, আৰু দৈৱকীয়ে শ্ৰুতি কৰিছে ককায়েকক যে তাইৰ প্ৰতিটো সন্তানেই কংসৰ হাতত তুলি দিয়া হ'ব। লাহেকৈ কৃষ্ণৰ জন্ম হ'ল আৰু কৃষ্ণক কোলাত লৈ বসুদেৱ গকুলৰ দিশে গমন কৰিলে। যমুনাৰ তীৰেৰে পাৰ হৈ গ'ল আৰু তাত গকুলত গৈ যোগমায়াৰ সৈতে হাল সলনি কৰিলে। এই যোগমায়াক মাৰিবলৈ আহোঁতে কংসই তাৰ নিজৰ ৰূপ ধাৰণ কৰি ওপৰৰ পৰা আকাশবাণী দিলে। এয়া নন্দৰ ঘৰত নন্দোৎসৱ। কৃষ্ণৰ শিশুলীলা আৰম্ভ হ'ল আৰু এজন এজনকৈ প্ৰথমে চক্ৰাসুৰ, তাৰ পাছত পুতনা, এনেকৈয়ে কংসই পঠোৱা প্ৰতিজন অসুৰকে কৃষ্ণই এজন এজনকৈ দমন কৰি গ'ল। এয়া যশোদাৰ সৈতে কৃষ্ণ আৰু বলোভদ্ৰ। কৃষ্ণই দধিমথন কৰি থাকোঁতে গোপিনীসকলক আমনি কৰা কিছু দৃশ্যাংশ। তাৰ পাছতে কৃষ্ণৰ গো প্ৰেম অৰ্থাৎ গৰুৰ সৈতে তেওঁৰ সম্পৰ্ক। কৃষ্ণই মাটি খোৱাৰ পাছত যেতিয়া যশোদাই কৃষ্ণৰ মুখখন আকৈ মেলিব দিছিল, তেতিয়া কৃষ্ণৰ মুখত গোটেই বিশ্ব ৰূপ দৰ্শন। তাৰ পাছতে আৰু এজন অসুৰ তৃৰ্ণাৱতাৰ বধ। মথি থোৱা দধিৰ ভাণ্ডাবোৰ ভাঙি পেলোৱাত মাতৃ যশোদাই কৃষ্ণক উৰালত বন্ধাৰ কিছু দৃশ্যাংশ। তাৰ পাছতে কালীয় দমন, বকাসুৰ দমন, এই গোপীসকলে দধিমথন কৰি থকা দৃশ্য। তাৰ পাছত আৰু এজন অসুৰ ধেনুকাসুৰৰ বধ। এয়া লাহেকৈ কৃষ্ণ যৌৱনপ্ৰাপ্ত হৈছে আৰু গোপিনীসকলৰ বস্ত্ৰ হৰণ কৰিছে। তাৰ পাছতে কৃষ্ণই বাওঁ হাতৰ কেৰা আঙুলিৰে গোবৰ্ধন পৰ্বত ধাৰণ কৰিছে। আকৌ আৰু আন এজন অসুৰ কেশী বধ। তাৰ পাছত অৰিচ্ছাসুৰৰ বধ। এইবাৰ কৃষ্ণই গোপিনীসকলৰ লগত আৰু লগৰীয়াসকলৰ লগত গৰু পূজা কৰিছে বা গো পূজা কৰিছে। লাহেকৈ কৃষ্ণৰ মোমায়েক কংসক বধ কৰিলে আৰু তেওঁৰ পিতৃ মাতৃ দৈৱকী আৰু বসুদেৱক বন্ধনমুক্তি কৰিলে। আৰু উগ্ৰসেনৰ এইফালে ৰাজ অভিষেক হ'ল। কৃষ্ণ দৈৱকীৰ সৈতে, তাৰ পাছতে কৃষ্ণ ৰাধাৰ সৈতে এনেকৈ ঝুলন কৰিছে। আৰু এয়া মহাৰাসৰ দৃশ্য।
কৃষ্ণই প্ৰতিগৰাকী গোপিনীৰ সৈতে মহাৰাসত লিপ্ত হৈছে। লাহেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধৰ কিছু দৃশ্যাংশ। এয়া গ্ৰাহ আৰু গজেন্দ্ৰৰ কথা আমি শুনিছোঁ, এটা হাতী আৰু এটা ঘৰিয়ালৰ মাজৰ যুদ্ধ। য়াদা য়াদা হি কৃষ্ণ আৰু অৰ্জুন। এয়া আমাৰ ঐতিহ্য। এয়া কোলাত চাউল বাচি আছে, ধান জাৰি আছে, এফালে ঢেঁকী দি আছে, পিঠা খুন্দিছে হয়তো, এফালে চাউল বঢ়াই আছে। আৰু শেষত আচলতে নামনি অসমত এনেকৈ মেলা পতা হয়, সেইকাৰণে তেওঁলোকক ৰাস মহোৎসৱ বা ৰাস মেলা বুলি কোৱা হয়। এয়াই উজনি আৰু নামনি অসমৰ ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ। আজিলৈ ধন্যবাদ।